নমস্কাৰ সকলোকে। মই আজি মাছৰ এটা আঞ্জা আপোনালোকৰ আগত বনাই দেখাম। মইনো কেনেকৈ বনাইছোঁ মাছৰ আঞ্জাখন সেই আপোনালোকৰ আগত দেখাম। আপোনালোকে চবেই বনাব জানে, যিহেতু হ'লেও আমি নৰ্মেলকৈনো কেনেকৈ বনাই খাই চাওঁ সেয়ে আপোনালোকৰ আগত মই এইখিনি মাছেৰে আজি মই আঞ্জাখন বনাম। এই সৰু মাছখিনি প্ৰথমে চাফা কৰি ল'ম। চাফা কৰি পিনে মই ধুনীয়াকৈ ধুই মেলি কাণখন ভালকৈ ধুব লাগিব, খালি খুব বালি থাকে। তাৰপিছত এখন কাঁহীত এয়া ধুনীয়াকৈ লৈছোঁ মই ধনিয়া পাতখিনি বাৰীৰে হয়। তাৰপিছত পিঁয়াজ এটা, বিলাহী দুটা, জলকীয়া 3টা। মাছ যিহেতু কম আছে সেইকাৰণে চবৰে পৰিমাণবোৰ কমকৈ লৈছোঁ মই। আপোনালোকে কিমান মাছ বনায় সেইটো আন্দাজমতে আপোনালোকে বস্তুবোৰ ল'ব। আৰু ইয়াত নিমখ এড কৰিছোঁ। আৰু এতিয়া মই হালধি দিম। হালধি আৰু নিমখখিনি দিয়াৰ সময়ত মই ভালকৈ সানিম। আৰু তাৰপিছত এখন কেৰাহী গৰম কৰি ইয়াত তেল দিছোঁ। তেলখিনি ভালকৈ গৰম হ'ব দিম। তাৰপিছত এইখিনিতে সানি লওঁ, মই ভালকৈ মিক্স কৰিম নিমখ আৰু হালধিখিনি। তাৰপৰা বিলাহী দুটা যে দেখিছিলে, এই বিলাহী দুটা মই ধুনীয়াকৈ ৰুকি লৈছোঁ। মিক্সাৰটো আপোনালোকে পেষ্ট কৰি ল'ব পাৰে। মই এনেই ৰুকি লৈছোঁ। পিঁয়াজকেইটা কাটি ল'লোঁ আৰু জলকীয়াও কাটি ল'লোঁ। এইখিনি এতিয়া মই হেতাৰে অলপকৈ তেলত দি যাম। মই হাতেৰে নিদিওঁ, হাতেৰে দিবলৈ ভয় লাগে, গৰম তেলখিনি যে, সেইকাৰণে হেতাৰে অলপ দিছোঁ। আৰু বেছি ৰঙাকৈ বা হেৰিকৈ টানকৈ নাভাজোঁ, অলপ কোমল থাকিব। এনেই এবাৰ লুটিয়াই দিলেই হ'ব আৰু, কাৰণ অলপ জোল দি বনাম যে, বেছি টান হ'লে মানে জোলখিনি নোসোমাই, খাবলৈ বেয়া লাগে, টান হৈ থাকে মাছখিনি। আৰু এনেই কমকৈ ফ্ৰাই কৰি পিনে যদি মাছখিনি বনা যায় তেতিয়া কোমল ভাল হয় খাবলৈ। আৰু আমি শুকান ফ্ৰাই কৰি খালে তেতিয়াতো টান কৰিব লাগিব। এয়া দুইটা চাইডে মই সমানকৈ ভাজিম। তাৰপিছত অকণমান দেৰি ভজাৰ পিছত মই মাছখিনি উলিয়াম। এতিয়া হৈছে আৰু এইখিনি উলিয়াই ল'ব পাৰি মাছখিনি। এয়া তেলৰ পৰা উলিয়াই লৈছোঁ। এতিয়া আকৌ অলপ দিম। যিখিনি আছে সেইখিনি একেবাৰতে দি দিম আৰু তেল নিদিওঁ, সেইখিনি তেলেৰে হৈ যাব ধুনীয়াকৈ। এয়া মাছখিনি আকৌ এবাৰ দি দিওঁ। এয়া গোটেইখিনি মাছ মই ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই একেখন কেৰাহীতে অলপ তেল দিম। তাৰপিছত তাত অলপ জিৰা দিম। জিৰাখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ম। সেইখিনি ভজাৰ পিছত তাত পিঁয়াজ আৰু মই পেষ্ট কৰি থৈছিলোঁ যিখিনি বিলাহী, সেই বিলাহীখিনি একেলগতে ভাজিম। জলকীয়াখিনিও লগতে দিছোঁ। এতিয়া দিম মই ইয়াত হালধি, নিমখ, জলকীয়া গুড়ি আৰু অলপ জিৰা পাউডাৰ। আগতে মই গৰম তেলত গোটা জিৰা দিছিলোঁ আৰু এতিয়া মই পাউডাৰ দিছোঁ। পাউডাৰ দিলে অলপ টেষ্টটো বেলেগ হয়, সেই গতিকে মই অলপ জিৰা পাউডাৰ এড কৰিলোঁ। আৰু এইখিনি অলপ ৰঙচুৱাকৈ ভাজি ইয়াত পানী দিম। এইখিনি মই আন্দাজমতে দিছোঁ, আপোনালোকেও কিমান মাছ আছে সেইটো পৰিমাণে দিব। আৰু পানীখিনি বৰ বেছি দিলেও ভাল নালাগে, যিহেতু সৰু মাছ। আৰু এইখিনি ভালদৰে উতলিব লাগিব। উতলাৰ পিছত অলপ ডাঠ হ'ব জোলখিনি। তাৰপিছত অলপ গৰম মছলা দি নমাব পাৰিব। এইখিনি ধুনীয়াকৈ উতলিছে। এতিয়া দেখি খাওঁ লাগিছে। এয়া মোৰ ৰেডি হ'ল মাছখিনি। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই। আৰু ইয়াত নমোৱাৰ পিছত অলপ কেঁচা ধনিয়া পাত মই ওপৰত দি দিছোঁ। মোৰ এই ৰেচিপিটো চাই আপোনালোকে কেনেকৈ পালে জনাব কমেণ্ট কৰি। আৰু মোৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে মই ধন্যবাদ দিছোঁ। আৰু আগলৈও মই এনেকৈ ভালদৰে ভিডিঅ' বনাই যাম আৰু আপোনালোকে চাব বুলি আশা কৰিলোঁ। ধন্যবাদ।